তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডেইলি লাইফ উইথ ফাচু আৰু এইটো হৈছে পাৰ্ট 2 বৰ্তমান ধুনীয়াকৈ আপোনালোকক আমি মহেশ ধাম দেখালোঁ আৰু বৰ্তমান দুপৰীয়া 2টামান বাজিছে আমি তাত ধুনীয়াকৈ টাইম স্পেণ্ড কৰিলোঁ ধুনীয়াকৈ আপোনালোকক মহেশ ধাম দেখালোঁ আপোনালোকে দেখিলেই আৰু আমি বৰ্তমান আহিছোঁ তৰুণহঁতৰ মোমায়েকৰ ঘৰৰ ওচৰত মানে এই জেগাখিনিৰ নাম ঘগুৱা বুলি কয় আৰু এয়া তৰুণহঁতৰ মোমায়েকৰ ঘৰৰ মানে কিবা বাগান কৰিছে পাহাৰৰ ওপৰত তো আমি বাগানখন ধুনীয়াকৈ দেখাবলৈ যাম আৰু ধুনীয়াকৈ চাবলৈ যাম আৰু লাষ্ট ভিডিঅ'টো মানে পাৰ্টটো মানে লং হোৱাৰ বাবে আমি সেইটো একেলগে ইনক্লুড নকৰিলোঁ এইটো ছেপাৰেটকৈ এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ তো এইটো ভিডিঅ'টো ছেপাৰেটলিকৈ বনাইছোঁ আৰু বৰ্তমান আমি পাহাৰৰ ওপৰত এইফালে দেখিবলৈ পাইছে ধুনীয়া পাহাৰ আছে পাহাৰৰ ওপৰত গৈ ধুনীয়াকৈ বাগানখন দেখাবলৈ ট্ৰাই কৰিম আৰু বৰ্তমান তৰুণৰ মোমায়েকৰ ল'ৰাজন আহি আছে আৰু বৰ্তমান গোটেইকেইজন আমি 4জন মিলি পাহাৰৰ ওপৰত যাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব লেটছ গো ৰোৱনীয়ে ধান ৰুই আছে আৰু এইফালে এতিয়া যাব লাগিব ধুনীয়াকৈ পাহাৰৰ ওপৰলৈ আৰু এইবোৰ কঠীয়া পেলাই থৈছে ধুনীয়াকৈ আমি এতিয়া গৈ আছোঁ ভিউটো চাওক কি ধুনীয়া বহুতে ধুনীয়া भाई इतने दिनों के बाद कैसा लग रहा है इतनी खुशी मुझे आज तक नहीं हुई চাওক ধুনীয়াকৈ ধান ৰুই থৈ দিছে বহুতে ভাল লাগিছে পৰিৱেশটো সময় সলনি হৈ থাকিব আমাৰ ফেঞ্চি সলনি নহয় ইয়াহু একদম ৰাইট জবৰদস্ত বেষ্ট ফ্ৰেণ্ডৰ লগত হয় নাই তাৰ পিছে চব মোৰ লগত চব প্ৰতিটো সুখজনক মোৰ লগত আছে সেইটোতো সুখী মানুহজন মই একদম লগত যোনটো ফিল ফ্ৰেণ্ডৰ লগত নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত সেইটো বহুত মানে কি ক'ম আৰু আল্টিমেট ফিল আৰু বৰ্তমান আমি গৈ আছোঁ আৰু তৰুণ আৰু সেই ল'ৰাজন আগত পালেগৈ ধুনীয়াকৈ মাটি চহাই থৈ দিছে হয়তো ইয়াতো ধান ৰুব ধান খেতি কৰিব আলি টাইপত বনাই থৈ দিছে ফালে তৰুণহঁত গ'ল ধুনীয়াকৈ তৰুণে মোমায়েকৰ ল'ৰাজনে আগত গৈ আছে আমি দুজন গৈ আছোঁ আৰু ইয়াত খালি অকণমান ভাগৰ লাগে গাইজ কিন্তু ইয়াত একো ৰিস্কি নহয় চাওক ধুনীয়াকৈ যাব পৰা জেগা আছে ধুনীয়াকৈ যাব পাৰে আপোনালোকে খালি সেয়াই আৰু পাহাৰত এতিয়া চাওক এইটো শিলত ধুনীয়াকৈ এনেকৈ ভৰি দিলোঁ বোলে ওখ তেনেকুৱা কোনো কথা নাই তাৰপিছত এইটোত দিলোঁ ধুনীয়া সমতলে খালি অকণমান পাহাৰৰ শিল চিল আছে আৰু জেগাটো ভাল খালি সেয়াই আৰু পাহাৰত উঠিলে ভাগৰ লাগে কিন্তু এক্সাৰচাইজ ফুল হয় আৰু ইয়াত যদি সদায় আপোনালোকে মৰ্ণিং টাইমত ইয়াত খোজকাঢ়ে ন দেন বেলেগ এক্সাৰচাইজৰ প্ৰয়োজন নাই তামাম ভাগৰ লাগিছে গৰম লাগি গৈছে দে তৰুণ ভাগৰ লাগিছে নাই তামাম ভাগৰ লাগিছে দীপু তামাম নে তাৰ ৰ'দ দি আছে আৰু দীপু বোলে ভাগৰ লাগিছে অলপ টাইম বহি লয় অ'কে অলপ টাইম বহি লওঁ এফালে যাব লাগিব ওপৰলৈ এনেকৈ উঠি যাবলৈ ধুনীয়া কিন্তু দেই ভাগৰ লাগে কিন্তু ধুনীয়া মানে একো গৰা নহয় ধুনীয়াকৈ সুস্থি ধুনীয়াকৈ যাব পাৰি ধুনীয়াকৈ সুস্থি যাব পাৰি খালি সেয়াই আৰু ভাগৰ লাগে বেলেগ একো নাই তো এতিয়া আকৌ 5 মিনিটমান বহি লৈছোঁ ইমান মানে পাহাৰত ট্ৰেকিং কৰাটো ইমান সহজ কথা নহয়
আজি ফাৰ্ষ্ট টাইম কৈছোঁ মানে আগতেও কৈছিলোঁ মহেশ ধাম যাওঁতে তাত কিন্তু মহেশ ধাম লাহে ধীৰে ওখ কিন্তু এইখিনি জেগাত মানে আহোঁতে হালত খাৰাপ হৈ গৈছে প্ৰায় আমি 15-20 মিনিটমান পাহাৰৰ ওপৰলৈ উঠি আহি আছোঁ আৰু এতিয়া ধুনীয়াকৈ শিল এটাত আমি বহি লৈছোঁ কাৰণ মানে কি ক'ম আৰু নেক্সট লেভেল ভাগৰ লাগিছে বৰ্তমান মানে 15-20 মিনিট বহি ল'লোঁ তো এতিয়া অকণমান ফিলিং বেটাৰ তো এতিয়া আমি যাম আকৌ আৰু প্ৰায় বেছি বাট নাই বুলি কৈছে মোৰ লগৰজনে সিও এইখিনিতে ৰৈ আছে আমাৰ কাৰণে ৱেইট কৰি আছে আমি দুজনে অলপ টাইম বহি লৈছোঁ কাৰণ মানে কি ক'ম আৰু বহুত ভাগৰ লাগিছে আকৌ এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ কিন্তু আমি যিয়ে নহওক ডেষ্টিনেশ্যন পামেই বাগানখন আপোনালোকক দেখামেই যিমানে ভাগৰ নালাগক হয়নে নাই ভাই একদম যামেই স্কো নাও ফিলিং বেটাৰ এতিয়া আমাৰ 15 মিনিট বহি লোৱা হ'ল ন তো এতিয়া আকৌ ফিলিং বেটাৰ ধুনীয়া বাট চাওক যাবলৈ বহুত ধুনীয়া ব'লা লেটছ গো এইবোৰ পাহাৰীয়া কচু চাওক এইটো পিঁয়াজ কচু বুলি কয় এইবোৰ ৰুইছে আৰু এইবোৰ খেতি কৰিছে আৰু এইবোৰ মানে কি চাওক বহুত দূৰলৈকে আছে কাক বাঁহ এইবোৰ মানে পাহাৰীয়া জেগাত বেছিকৈ দেখিবলৈ পোৱা যায় আমাৰ সমতল জেগাত এইবোৰ বাঁহ ইমানকৈ নহয় মানে পাহাৰত বেছি হয় এইবোৰ ট্ৰেকিঙৰ পাছত ইমান কষ্ট কৰি পাহাৰৰ ওপৰত উঠি অহাৰ পাছত আমি এতিয়া ফাইনেলি ডেষ্টিনেশ্যন পাওঁ হৈছোঁ আৰু খুব 30 ছেকেণ্ডৰ বাট আছে 30 ছেকেণ্ড 1 মিনিটৰ বাট আছে পালোহি বুলি কৈছে দাদাজনে আৰু এতিয়া পাই গ'লোহি সেইবোৰ পাই গ'লোহি ফাইনেল ডেষ্টিনেশ্যন তো বাগান আহি পালোহি এইবোৰ হৈছে তামোলৰ বাগান সেইবোৰ তামোলৰ বাগান আৰু দেখাম বাৰু এইবোৰ নেমু টেঙা কৰি থৈ দিছে পাহাৰৰ ওপৰত চাওক এয়া কি নেমু টেঙা বাগান এয়া আৰু এইবোৰ ধুনীয়াকৈ তামোল চামোল কৰি থৈ দিছে পূৰ্ণ মোমাইক লোৱা হয় দাদা তোমালোকে ইয়াত কিমান দিনৰ পৰা এইবোৰ কৰি আছা আজি 20 বছৰমান হৈছে 20 বছৰমান আৰু ইয়াত কি ধৰণৰ মানে সেইবোৰ পোৱা যায় কিবা কিবি বাগানত কি কৰিছা মানে নেমু লগাইছোঁ তামোল লগাইছোঁ কল লগাইছোঁ আৰু কমলা আছে মানে বেছি নাই দুজোপা আছে ঘৰত খাবৰ কাৰণে লগোৱা হৈছে ঘৰত খাব এনে মানে কিবা কিবি মানে ইয়াৰ পৰা বেছি পেলাই মানে কিবা লাভ অৰ্জন কৰিব পাৰিছানে নহয় নেমু পাইছোঁ তামোল পাইছোঁ তাৰপৰা মানে এনেই কমলা তেনেকৈ বিক্ৰী কৰি মানে হেৰি কৰা নাই ঘৰতে খাওঁ মানে কল চল বিক্ৰী কৰি পাওঁ কেতিয়াবা ঠিকে আছে এতিয়া এনেকৈ কৰি যোৱা ভাল লাগিছে ইয়াত আহিও আজি ভাল লাগিল আৰু যেনেদৰে আমাক সময় অকণ দিলা বহুতে ভাল লাগিল এতিয়া ইয়াতে অলপ টাইম আমি থাকিম গাইজ এণ্ড দেন ঘৰলৈ যাম তো ভাল লাগিল দেই আজি নেমু তামোল যদি কাৰোবাক দৰকাৰ হয় তেনেহ'লে এই দাদাজনক কণ্টেক্ট কৰিব পাৰে ডেছক্ৰিপশ্যনত ফোন নাম্বাৰ দিম বাৰু মই ঠিক আছে কচু দেখিবলৈ পালে তামোল দেখিবলৈ পালে বহুত আছে তামোল আৰু অকণমান ভালদৰে দেখাবলৈ ট্ৰাই কৰিম আৰু নেমু টেঙা গছ বহুত আছে আৰু কমলা গছো আছে আৰু কল চল এইবোৰ কৰি থৈ দিছে মানে বহুতে ভাল এটা আইডিয়া পাহাৰৰ মাজত এনেকৈ ধুনীয়াকৈ খেতি কৰি থৈছে আৰু জলকীয়া আছে আৰু বহুত এনেকুৱা টাইপৰ হালধি আছে ইয়াত বহুত দেখিবলৈ পাইছোঁ হালধি আৰু তেনেকৈ বিভিন্ন প্ৰজাতি কিবা কিবি কৰি থৈ দিছে তো বহুতে ভাল লাগিছে ইয়াত আহি আৰু ইয়াত আজি অকণমান সময় আজি ইয়াত স্পেণ্ড কৰিম ভাল লাগিব তো গাইজ এতিয়া আমি মানে কি চেলেঞ্জ নহয় মই নোৱাৰোঁ বাৰু এতিয়া চাওক গোটেইডোখৰ টেঙা একেবাৰতে গোটেই এফাল নেমু টেঙা খাই দিব খোৱা অ'কে এক চিটা টেঙা একেবাৰতে খাই দিব ইয়াত টেঙা প্ৰিয় হয় অ'কে এইটো খাই দিছে এইফালে কেইবাফালে চাই দিয়া চুচুবাই আৰে ইমান টেঙা আৰু মই মানে অকণমান খাওঁতে পূৰা মানে জিভা দাঁত কিবা টেঙাই গৈছে গোটেইডোখৰ টেঙা খাইছে কেনেকুৱা লাগিছে গোটেই ইয়াত পৰিৱেশটো বহুতে ধুনীয়া লাগিছে এইবোৰ নেমু টেঙা কৰি থৈ দিছে আৰু তামোল আপোনালোকে যিমান দূৰলৈ চকু ফুৰাব নহয় এই মানে সিমান জংঘলত যাব নোৱাৰি যিহেতু অকণমান ৰিক্সি হয় বৰ্তমান আমি ধুনীয়া ঠাইত থিয় হৈ আছোঁ ধুনীয়া পৰিষ্কাৰ চাফা জেগাত এনেকৈ আমি থিয় হৈ ৰৈ আছোঁ আৰু সেইবোৰ দেখিছে নহয় যিমান দূৰ দূৰণিলৈকে আছে তামোল বহুত দূৰলৈকে তামোল মানে ভৰি আছে আৰু নেমু টেঙা বহুত বেছি আছে এয়া নেমু টেঙা এইবোৰ নেমু টেঙা আৰু এইবোৰ নেমু টেঙা বহুত বেছি আছে মানে ভৰি আছে বহুত কিবা কিবি কৰি থৈ দিছে পাহাৰীয়া জেগা আৰু
ধুনীয়াকৈ এইটো জুৰি এটা বৈ আহিছে চাওক সৰুকৈ জুৰি এটা ৰিফ্ৰেছ মানে মাইণ্ডটো ৰিফ্ৰেছ হৈ যোৱা নিচিনা লাগে এনেকুৱা টাইপৰ যেতিয়া পানী শব্দ আৰু এনেকুৱা এটা পৰিৱেশত থাকিলে ঘৰত থাকিলে কি হয় মনটো মানে কি ঠেক ঠেক অনুভৱ হৈ থাকে কিন্তু যেতিয়াই আমি এনেকুৱা এটা খোলা পৰিৱেশত চাৰিও চাইডে ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি ওলাই আহোঁ মনটো বহুত ভাল লাগি যায় আৰু অকণমান আমি আগত পালোহি আৰু এইবোৰ চব তামোল গছ বহুত আছে ন তামোল গছ আৰু এইবোৰ পাহাৰৰ মাজতো তামোল গছ কিমান ধুনীয়া পৰিৱেশ আৰু এয়া মধুআম গছ হৈছে এজোপা এয়া চাওক এনেকুৱা মধুআম গছ বহুত আছে সেয়া মধুআম চাওক সৰু সৰু হৈ আছে খাব হোৱা নাই নেমুৱে ভৰি আছে মধুআম গছ নেমু আৰু আগলৈকে চাওক বহুত আগলৈকে আপোনালোকে নেমু গছ গোল নেমু মধুআমৰ গছ আৰু তেনেদৰে দেখিবলৈ পাব আৰু কমলা গছো কেইজোপামান লগাইছে আৰু এইফালে কলগছ আছে কলগছ বহুত আছে এইবোৰ কল লাগিছে বহুত ভাল লাগিল আজি ইয়াত টাইমটো স্পেণ্ড কৰি অলপ টাইম ইয়াতে বহি ল'ম বহি কৰি লৈ অলপ টাইম ইয়াতে স্পেণ্ড কৰিম ধুনীয়া এটা পৰিৱেশত দেন ঘৰলৈ যাম বহুত পৰিষ্কাৰ থাকি ভাল লাগিছে বতাহ চতাহ মাৰি আছে এতিয়া অকণমান বতাহ মাৰাটো কমিছে অকণমান ৰ'দ দি আছে মানে সেইকাৰণে বেছি গৰম লাগিছে তো ভাল লাগিছে তো এতিয়া অলপ টাইম ইয়াতে 15-20 মিনিট বিন্দাছ বহি থাকিম দেন ঘৰলৈ যাম আৰু এজন হৈছে নেমু পোক টেঙা পোক দুজন তৌৰো আছে নেমু টেঙা এটা খালে দুটা খালে এবাৰ লৈছে এইটো হাইব্ৰিড চাওক নেমু চাইজ চাওক নেমু টেঙা কাটি আছে এয়া এতিয়া ডিপুৱে নেমু টেঙা খাই ৰিয়েকশ্যন দিব অ'কে আৰু নেমু টেঙা খাব চাওক গাইছ ৰিয়েকশ্যন চাওক ৱাও তো গাইছ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব ওলাইছোঁ আৰু দাদাজনক বহুত বহুত ধন্যবাদ আকৌ এবাৰ ইমান ধুনীয়াকৈ বাগানখন দেখালে আৰু ইয়াত থাকি আজি বহুতে ধুনীয়া ফিল হ'ল আৰু নেক্সট আকৌ ইয়াত পাৰিলে আহিম আৰু বহুতে ভাল লাগিল আৰু পাহাৰৰ মাজৰ পৰা আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ এণ্ড যদিহে আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক নিশ্চয় কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ গাইছ লাভ ইউ অল এণ্ড বাই বাই